हेलो फ्रेंड्स नामघर लाइसो आज आज शंकरदेवर जन्मोत्सव आमार एजन महान पुरुष नामघर प्रतिष्ठा आमार जातिर प्रतिष्ठा अসমীয়া जातिটো जानतो बोला जानतो যাব মোৰ লগত মই আছো जानतो কি গামোচাখন দেখাইছা যে কেছটো দেখাই দিয়া बोला गुडी 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 एजनी आमार गुडी एकदम सरू फुटिया गुडी पोवाली दुटा चारिटा दिছিলে दुटा मरि থাকিলে प्रथम पोवाली दुटे मरिले এতিয়া दुटा आছেগে বৰ ধুনিয়া পোৱালি দুটা একদম এই লিখিয়ে জবলা জবলা গুডি এফালে চাইদে গুটি 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 গুডি এজনী আমাৰ नामघर ओसर पाइसहि आमार ओसरते बेसि दूर নহয় ओसरते ভিডিওটো স্টাर्ट কৰাৰ আগতে কেটামান কথা কৈ লওঁ এইটো ইউটিউবৰ মোৰ প্ৰথম ভিডিও ইমানকে কথা কোৱাৰ অভ্যাস নাই তথাপিও ইউটিউবত আহিবলৈ চেষ্টা কৰিছো ভিডিও বনাবলৈ চেষ্টা আজিৰ পৰা কৰিছো আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে মই ইউটিউবত ভিডিঅ'বিলাক বনাই যাব পাৰোঁ আজি শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ গুৰুজনাৰ জন্মোৎসৱ আছিলে 574তম জন্মোৎসৱ নামঘৰলৈ গৈছিলোঁ এতিয়া প্ৰসাদ বিতৰণ হৈ আছে আমাৰ নামঘৰত দুগতি ভাগ পালানে পালো ইয়াতে এফালে আছে পোৱালি গুৰু জয়ন্তী উপলক্ষে নাম প্ৰসংগ কৰিলে তাৰ পৰা কীৰ্তন পাঠ কৰিলে চাহটো খালোঁ খাই মেলি এতিয়া
প্ৰসাদ বিতৰণ হৈছে। তাৰ পৰা অলপ পিছতে সামৰিব আৰু সমস্ত এয়া প্ৰসাদ বিতৰণ কৰি আছে। বৰ বেছিকৈ কথা ক'ব নাজানো, ইমান কথা কোৱাৰ অভ্যাস নাই। কিবা যদি ভুলকৈ কৈ পাওঁ আপোনালোকে শুধৰাই ল'ব আৰু। ঘৰৰ ফ্ৰণ্টত মানে আগফালে পূৰা পথাৰ আছে, আমাৰ সম্পূৰ্ণ পথাৰ আছে। এনেকৈ পূৰা পথাৰ এৰিয়া পূৰা আমাৰ এডোখৰ এটা ছাইড দেখিছে, ধান সৰু সৰুকৈ ওলাইছে আৰু। বিসৰ্জনৰ দিন আছিলে, যাম বুলি ভাবিছিলোঁ, কিন্তু চাওঁ কি হয়। সন্ধিয়ালৈ যাব পাৰিলে যাম, যদি সময়বিলাক মিলে লগৰকেইটা যাওঁ বুলি ক'লে যাম। যদি যাওঁ তাৰ ভিডিঅ'টো পাব আপোনালোকে। যোৱাকালি গৈছিলোঁ, ছেকেণ্ড দিনা, দুৰ্গা পূজাৰ ছেকেণ্ড দিনা গৈছিলোঁ, চালোগৈ। তাৰ এনেই সৰু ক্লিপ দুটামান আপোনালোকৰ আগত ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। মিণ্টু দা উঠিবা নেকি? মিঠু চকুহে মনি যাম দে। অঁ আহিছে হে? নাই যাওঁহে। অঁ হা হা নাই, দাদা চাৰিআলিতে আছে। অঁ মৰিয়নি মেলা চাব পাৰিছোঁ। লাইভতে আছোঁ। বাই 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 বাই। মানুহৰ সমাগম ইয়াত কি হয় পাবজি খেল পাবজি আজি বতৰটো বেয়া অলপ। ৰাতিপুৱা বৰষুণ দিছিলে, তাৰ পৰা ৰ'দজাক ইমানকৈ ওলোৱা নাছিলে, তেনেকেই গোমা গোমাকৈ আছিলে। এয়া নদীত অলপ পানীও আহিলে। নৈখন ওচৰতে, আমাৰ একেবাৰে ওচৰতে লাগি আছে, আমাৰ ঘৰৰ ওচৰতে। আজি অলপ পানীও আহিলে নদীত। তিয়ক নৈ হয় এখন আমাৰ। এইটো আমাৰ গাঁৱলীয়া ৰাস্তাটো, কেঁচা ৰাস্তা। আমাৰ ঘৰটো এইফালে আছে যেনিবা, এইটো লগতে আহিছিলে। অলপ ঘৰৰ পৰা আঁতৰলৈ আহিলোঁ ভিডিঅ' কৰিবলৈ। নতুনকৈ প্ৰথম ভিডিঅ'টো বনাইছোঁ, লাজ লাগে অলপ, সেইকাৰণে অকণমান ওলাই আহিলোঁ এইফালে অলপ। ইয়াত আহি ভিডিঅ'টো বনাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আৰু এটা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগলৈ। সদায় এটা ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম ইউটিউবত। এনেই ফেমিলি ব্লগ হিচাপে দিম আৰু। ইমান বাহিৰলৈ যোৱা বৰ্তমান ইমান কেপাচিটি নাই। এনেকৈ ফেমিলি ব্লগবিলাক দি যাম যিমান পাৰোঁ। ভৱিষ্যতে যাতে চেনেলটো আগুৱাই যাব পাৰোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আজিলৈ ইমানেই। বাই বাই।